মৰ্নিং মই বিপুল বিকেশ ব্লগৰ আন এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ পাতি ভাল। আৰু বৰ্তমান মই এটি খুব সুন্দৰ ঠাইত যাবলৈ ৰেডি হৈ আছোঁ। এতিয়া যাওঁ আৰু এতিয়া তো ক'ত যাই আছোঁ সেইটো তাত যাই পোৱাৰ পিছত গম পাব কি ঠাইত গৈ আছোঁ। কিন্তু খুব ধুনীয়া এটা মন্দিৰ তাত গৈ আছোঁ এতিয়া। তো বলক আপোনালোকক মোৰ লগত একেলগে চাব ক'ত গৈ আছোঁ। তো বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। A few moments later. বৰ্তমান মই ফ্লাইঅভাৰৰ পৰা গৈ আছোঁ। ক'ত যাই আছোঁ দেখাই আছোঁ বাৰু। প্ৰথমতে গাড়ীত উঠি লওঁ, তাৰপিছত এতিয়া মই তেজপুৰ লাইনত গাড়ীত গৈছোঁ। তো ইয়াৰ পৰা গৈ আছোঁ আৰু এয়া বৰ্তমান মই গৈ আছোঁ শৰাইঘাটৰ নতুন দলঙৰ ওপৰেৰে। আৰু চাকি সুন্দৰ পানী কিন্তু বহুত হৈছে নদীত পানী বাঢ়ি আছে এতিয়া। তো এই দলংখনেদি গৈ কিবা এটা মজাই বেলেগ আৰু ফিলিংছেই বেলেগ। আৰু যেতিয়া আমি সৰু আছিলোঁ তেতিয়া ভাবিছিলোঁ আৰু যে শৰাইঘাটৰ দলং কেনেকুৱা কি কেতিয়া উঠিব পাম। তো যেতিয়া আমি অলপ ডাঙৰ হৈ আহিলোঁ তেতিয়াৰ পৰাই শৰাইঘাট চিনি পোৱা হ'লোঁ। তো এইখনেই শৰাইঘাট আৰু আহি পাই গ'লোঁ দৰং ডিষ্ট্ৰিক্ট। তো দৰং ডিষ্ট্ৰিক্টত খোজকাঢ়ি আছোঁ আজি। কেতিয়াও আহি পোৱা নাছিলোঁ এই ঠাই। তো আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। তো ভাল লাগিছে ঠাইবিলাক, খেতি কৰা পথাৰ চাৰিওফালে। তো খেতি কৰে আমাৰ ঠাইবিলাক কি ধুনীয়া। ইফালে পথাৰ খেতি পথাৰ, এইফালে দুইফালে খেতি পথাৰ আছে। তো বঢ়িয়া ধুনীয়া লাগিছে ঠাই। পাই গ'লোঁ আমি নাৰিকলী মন্দিৰ। তো এইটো গেট আৰু ইয়াৰ পৰা সোমাই যাম এতিয়া। আৰু সোমাই এয়া হৈছে ইয়াৰে এইখন বাকৰি, মন্দিৰৰ আগত যিখন বাকৰি থাকে এইখন। তো খুব ধুনীয়া লাগিছে, গছবিলাক খুব ধুনীয়াকৈ ডিচিপ্লিনকৈ ৰুইছে ইয়াতে। আৰু এয়া চাওক ফটো উঠি আছে বহুতে। তো ভাল লাগিছে এনেই পৰিৱেশটো, নিৰিবিলি পৰিৱেশ। আৰু এবাৰ ইয়াৰ ভিতৰত সোমাই যাওঁ। ভিতৰত সোমাই যায় সেৱা এটা লওঁ। তাৰপিছত সেৱা লৈ পেলাই আৰু বেলেগ দেখাই আছোঁ আপোনালোকক কি আছে ইয়াতে। আৰু মেইন যিটো মন্দিৰ তাৰ এই লেফ্ট ছাইডে আছে বঢ়িয়াকৈ দবাটো ৰাখি থৈ দিছে দবা। আৰু ৰাইট ছাইডে এই প্ৰসাদ বিতৰণ কৰি আছে সকলো, যিমান মানুহে সকলোকে দি আছে। আৰু এয়া হৈছে মেইন মন্দিৰটোৰ ভিতৰ ভাগ। আৰু এয়া পূজাৰী পূজা কৰি আছে। ময়ো সেৱা এটা লৈ ল'লোঁ এতিয়া ইয়াতে, যিহেতুকে ইমান দূৰৰ পৰা আহিছোঁ। তো মেইনলি সেৱা এটা কৰি ল'লোঁ আৰু এইফালে চাওক কি ধুনীয়াকৈ ধূপ চাকি জ্বলোৱাৰ কাৰণে কি ধুনীয়া একদম বনাই দিছে। পূৰা পাক্কাৰে একদম বনাই ধুনীয়া, ভাল লাগিছে। এই ডিচিপ্লিনখিনি ভাল লাগিছে, বেলেগ হওক মানুহক যিটো ডিচিপ্লিন ইয়াৰে। আৰু এইখিনিৰ আগত এইটো চাওক আমাৰ শিৱ বাবাৰ মন্দিৰ, এইটো শিৱৰ মন্দিৰ এইটো আগত। তো তাতে পূজা চলি আছে। আৰু এবাৰ আপোনালোকক এই মন্দিৰটোৰ চৌহদটো যিটো এইটো একবাৰ দেখাই দিছোঁ। চাওক কি ধুনীয়া লাগিছে। সন্মুখত এইটো হাইৱে ৰাস্তা গৈছে। আৰু মন্দিৰৰ লগতে এইটো কীৰ্তন ঘৰো আছে, নাৰিকলী শিৱ মন্দিৰ কীৰ্তন ঘৰ এইটো। তো খুব ধুনীয়া, ইয়াত বহিব পাৰে আহি। আৰু মন্দিৰৰ একদম কাষেৰে এইটো মেইন ৰাস্তা, যিটো ৰাস্তা গৈছে এইটো। আৰু তাৰ কাষতে এইটো মন্দিৰটো একদম ৰাস্তাৰ লগতে লাগি আছে ক'ব গ'লে মন্দিৰটো। আৰু মন্দিৰৰ গাতে এইটো লাগি আছে এইটো শ্ৰীমদ ভাগৱত নামঘৰ। আৰু নামঘৰৰ লগতে আছে এইটো এটা বিশাল পুখুৰী। আৰু পুখুৰীত চাকি ধুনীয়া একদম এয়া ৰাজহাঁহ চৰি আছে ইয়াতে। এইকেইটাতো বগা ৰাজহাঁহ। আৰু ইয়াৰ কাষতে এই দুটা অলপ বেলেগ ৰঙৰ ৰাজহাঁহ, খুব ভাল লাগিছে। আৰু এই সভাঘৰটো মই একবাৰ সন্মুখৰ পৰা দেখাই দিছোঁ। বৰ্তমান তাত কীৰ্তন চলি আছে, নাম কীৰ্তন চলি আছে, তাৰ কাৰণে ভিতৰত সোমোৱা নাই, ভালো নালাগে এনেকৈ। তো এই সন্মুখৰ পৰা দেখাই দিছোঁ। আৰু এয়া হৈছে কীৰ্তন ঘৰটোৰ সভাঘৰটোৰ ছাইডৰ ফালে কি বৃহৎ ডাঙৰ, কিন্তু এই মন্দিৰ সভাঘৰটো বহুত ডাঙৰ। এইফালে আছে নন্দী মহাৰাজে পূৰা শিৱ মন্দিৰৰ সন্মুখৰ ফালে চাই পেলাই বহি আছে এনেকৈ। ভিতৰৰ পৰা সেৱা কৰি ওলাই আহিলোঁ আৰু এতিয়া বাহিৰলৈ ওলাই যাওঁ। আৰু এবাৰ গেটৰ বাহিৰৰ পৰা আপোনালোকক এয়া দেখাই দিছোঁ মই গেটটো চাওক কি সুন্দৰ গেট। আৰু এইফালে এইটো চাওক, এইটো হ'ল তেজপুৰ যোৱা ৰাস্তা। এইটো ৰাস্তাৰে তেজপুৰ মংগলদৈ গোটেই যাব পাৰি। আৰু এয়া চাওক কি ধুনীয়া পৰিৱেশটো একদম। আৰু এয়া গণেশ বাবাই পূৰা একদম উমলি আছে আৰু তাত। আৰু ইয়াত যিমান মানুহ আহে এই ৰাস্তাটো সকলোৱে নামি ইয়াত সেৱা এটা জনাই যায়। আৰু ফাইনেলি মন্দিৰৰ পৰা সেৱা কৰি ওলাই আহিলোঁ, আহি ৰাস্তাত। আৰু এয়া পাই গ'লোঁ বৰ্তমান মই বাইহাটা চাৰিআলি। আৰু এইটো ছাইডেদি হয়তো নলবাৰী এইবিলাক যায় নেকি, বঙাইগাঁও, নলবাৰী, শিৱসাগৰ এইবিলাক যাব পাৰি এইটো ৰাস্তাৰে। কিন্তু এইটো ৰাস্তাৰে নাযাওঁ। এতিয়া মই এই গুৱাহাটীৰ ফালে গৈ আছোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু আহি পাই গ'লোঁ টোল নাকা। আৰু ইয়াতে মই পইচা দিব নালাগে, গাড়ীয়ে দিব, গতিকে টেনশ্যন নাই একো। গতিকে গৈ থকাৰহে কথা আৰু। আচ্ছা।
हमको सिखा रिया है আৰু আহি পাই গ'লোঁ শৰাইঘাটৰ আমাৰ পুৰণি দলং যিখন আগতে আমি নামহে শুনিছিলোঁ মানে সৰুতে নাম শুনিছিলোঁ কিন্তু কেতিয়াও উঠি পোৱা নাছিলোঁ এতিয়া প্ৰায়ে অহা যোৱা হয় গতিকে কি মজা আৰু এতিয়া উভতি আহি জালুকবাৰী ফ্লাইঅভাৰ পাই গৈছোঁ ইয়াৰ পৰা আকৌ ঘৰলৈ যাব লাগিব ফাইনেলি ফ্ৰেণ্ডছ এয়া মই আহি ঘৰ পাই গ'লোঁ আৰু ঘৰ পাই পেলাই গা চা ধুই মোটামুটি ভাত চাত খাই ফ্ৰেছ হৈ ল'লোঁ গতিকে এতিয়া আৰু বেলেগ কাম নাই কিন্তু এই প্ৰথমবাৰৰ কাৰণে বাহিৰত মানে বেলেগ ঠাইত গৈ পেলাই ভিডিঅ' এটা বনাবৰ চেষ্টা কৰিছিলোঁ গতিকে কেনে হৈছে ঠিক মই নাজানিম যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে চাই পেলাই তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক উৎসাহ অলপ জগাব তেতিয়া আকৌ বেলেগ বেলেগ ঠাইত গৈ ভিডিঅ' বনাবৰ কাৰণে ময়ো প্ৰেৰণা পাম গতিকে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ যদি সঁচাকৈ ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটোত কোনোবা নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিছোঁ গতিকে আজিলৈ বাই বাই জয় অসম